ৰূপাঞ্জলি ব্লগৰ অন্য এটি ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ঔটেঙা মাছৰ জোল। আশা কৰোঁ ৰেচিপিটো শেষলৈ চাব। মই মাছ লৈছোঁ, মাছখিনি মই ফ্ৰাই কৰি লৈছোঁ। আৰু ঔটেঙা এটা লৈছোঁ। এতিয়া মই টেঙাটো কাটি ল'ম। এতিয়া মই তেলখিনি গৰম কৰি লৈ পিঁয়াজ, জলকীয়া, হালধি দি দিছোঁ আৰু কাটি লোৱা টেঙাখিনি দিলোঁ মই। এয়া আমাৰ আজিৰ ঔটেঙাৰে বনোৱা মাছৰ জোল ৰেডি হৈ গ'ল। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ আকৌ লগ পাম নতুন নতুন ৰেচিপি লৈ। আজিলৈ ইমানে।